বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰিয়জনলৈ এখন চিঠি। আৰু আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে এগৰাকী সুলেখিকা, এগৰাকী শিক্ষয়িত্ৰী স্মৃতিৰেখা গোস্বামী বাইদেউ। আৰু বাইদেৱে আজি হাতত খুবেই সুন্দৰ এখন চিঠি তুলি লৈছে। আৰু চিঠিখন আমালৈ প্ৰেৰণ কৰিছে ধেমাজিৰ পৰা এগৰাকী শিক্ষক সুলেখক গোবিন্দ দাসদেৱে। আহকচোন তেন্তে পলম নকৰি আমি স্মৃতি বাইদেউৰ কণ্ঠৰেই চিঠিখনৰ পাঠ শুনো। প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰিয়জনলৈ চিঠিত মই স্মৃতিৰেখাই আজি লৈ আহিছোঁ অন্য এখনি চিঠি। আজিৰ এই চিঠিখনি আমালৈ প্ৰেৰণ কৰিছে গোবিন্দ দাসে। আহকচোন আজি আমি এই চিঠিখনৰ আমেজ লওঁ। এই চিঠিখন আমাৰ হাতত আহি পৰিছে 28/6/2024 তাৰিখে। আহক এতিয়া আমি আজি চিঠিখনৰ মাজলৈ যাওঁ। প্ৰতি প্ৰণাম পৰম পূজনীয় পিতাইদেউ, প্ৰথমে মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি তহঁতলৈ বৰকৈ মনত পৰিল, সেয়েহে নাতি আৰু জোঁৱাই শুই যোৱাৰ পাছত নিজানতে চাকি গছি জ্বলাই পিতাইটোলৈ চিঠি এখন লিখোঁ বুলি ভাবিছোঁ। আজি বহুদিনেই হ'ল পিতাই তোৰ আৰু আইৰ খবৰ নোপোৱা। পিতাই, তই ভালে আছনে? আই কেনে আছে? শুনচোন শুন, তোৰ নাতি এতিয়া ঠুনুক ঠানাকৈ খোজকাঢ়িব পৰা হ'ল। আগতকৈ মোৰো অৱস্থা বহুত ভাল পিতাই। জোঁৱাই এতিয়া মোৰ অভাৱ অভিযোগ সকলো বুজি পায়। আগতকৈ তেওঁৰ ব্যৱসায়ো যথেষ্ট ভাল। আইক মোৰ সকলো খবৰ জনাবি দেই। ৰোহন এতিয়া ডাঙৰ হ'ল, সি কিমান যে দুষ্ট। মোৰ আজি তহঁতলৈ বৰকৈ মনত পৰিছে অ' পিতাই। তই দৰৱ পাতিবিলাক সময়মতে খাই আছনে? পিতাই, আইৰ লগত এদিন মোৰ ঘৰলৈ আহিবি। তই খাই ভাল পোৱা পোৰা মাছৰ পিটিকা আৰু আইৰ বাবে মাছৰ টেঙা জোল ৰান্ধি থওঁ। ইতি আপোনাৰ মৰমৰ জীয়ৰী চুমি বৰা। ধন্যবাদ। এই চিঠিখন পঢ়ি আচলতে আৱেগিকেই হৈ পৰিলোঁ, কিয়নো এখন চিঠি এগৰাকী কন্যাই তেওঁৰ পিতৃলৈ লিখিছে। শেষত তেওঁ মৰমৰ যে চুমি বৰাই তেওঁৰ পিতৃলৈ লিখিছে। চিঠিখন পঢ়ি আচলতে বৰ মনত দুখ অনুভৱ হ'ল। নাতি আৰু জোঁৱাই শুই যোৱাৰ পাছত তেওঁ দেউতাকলৈ এখন চিঠি লিখিম বুলি ভাবিছে। আৰু চিঠিখনত তেওঁ দেউতাকৰ স্বাস্থ্যৰ প্ৰতিও বৰ চিন্তিত হোৱা আমি পঢ়িবলৈ পালোঁ। তাতে লিখিছে দেউতাকে দৰৱ পাতিবোৰ সময়মতে খাইছেনে। প্ৰতিজনী ছোৱালীৰ আচলতে অনুভৱ এই চিঠিখনত অনুভূত হৈ উঠিছে। আৰু লগতে দেউতাকক এদিন মাতিছে, লগত মাককো লৈ আহিবলৈ কৈছে, যাতে তেওঁ ভাল পোৱা পোৰা মাছৰ পিটিকা বা মাকে ভাল পোৱা মাছৰ টেঙা আঞ্জা তেওঁ ৰান্ধি থ'ম বুলি আশাৰে দেউতাকলৈ চিঠি প্ৰেৰণ কৰিছে। আৰু এই চেগতে আমিও আশা কৰিছোঁ যাতে তেওঁৰ দেউতাক এদিন তেনেদৰে আহি জীয়েকৰ হাতৰ এসাঁজ খাই যায়। এয়াই আমাৰো কামনা। ধন্যবাদ জনাইছোঁ। আচলতে প্ৰিয়জনলৈ চিঠিত আজি আমি এখন ব্যতিক্ৰমী চিঠি পঢ়িবলৈ পালোঁ, ভাল লাগিল। ধন্যবাদ। আৰু ভৱিষ্যতে আকৌ আমি আৰু এনেকুৱা চিঠি পঢ়িবলৈ পাম বুলি আশাৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ, আপুনি খুবেই সুন্দৰ এখন চিঠি পাঠ কৰি আমাৰ শ্ৰোতাসকলক শুনালে। লগতে ময়ো চিঠিখনৰ আমেজ ল'লোঁ। আৰু চিঠিখন আমালৈ প্ৰেৰণ কৰোঁতা ধেমাজিৰ সুলেখক শিক্ষক গোবিন্দ দাসলৈ আমি এই অনুষ্ঠানৰ পৰাই অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে এখন খুব সুন্দৰ চিঠি আমাৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰি আমাৰ অনুষ্ঠানৰ মঞ্চভাগী জীপাল কৰাৰ বাবে। আৰু তেখেতলৈ আমি অনুৰোধ জনাইছোঁ এই অনুষ্ঠানৰ পৰাই তেখেতে যে আমাৰ অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা হৈ থাকক আৰু আমাৰ অনুষ্ঠান জীয়াই ৰাখক। ধন্যবাদ।